সুপ্ৰভাত জনাইছোঁ সকলো বন্ধু বান্ধৱীকে আৰু আশা কৰোঁ আপোনালোকে ভালেই আছে, মোৰো ভাল। লগতে আজি ভাবিলোঁ ৰাতিপুৱাই মাৰ দৰ্শনটো কৰাই দিওঁ আৰু সেই গতিকে আপোনালোকৰ মাজত এয়া সৰু ভিডিঅ' এটা লৈ আহিছোঁ মাক লৈ। এয়া চাওক মা কি ধুনীয়াকৈ আপোনালোকক চাই আছে, এয়া দেখিছে। আৰু যিহেতুকে ঠাণ্ডা আৰু ঠাণ্ডাৰ কাৰণে এয়া মাক ৰঙা আঁচল দিছোঁ। কেনেকুৱা লাগিছে ক'বচোন উৰাচলখন। এতিয়া পূজা কৰিম আৰু আৰম্ভ কৰিম। সেই গতিকে মই হ'লেও অলপমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু যদি পূজাৰ মাজত মাৰ আশীৰ্বাদ আপোনালোকে দেখে তেনেহ'লে আৰু সৌভাগ্য। চাব মাৰ মৰমটো কি ধৰণে দিয়ে। এই যে হাতত জবা ফুল লৈ আছে বা সেইফালেও পদুম ফুল লৈ আছে, চাব কি ধুনীয়াকৈ দিব যেতিয়া আৰতি কৰিম মই, যেতিয়া বৰকা বজাম। কাৰণ মই মাক বহুত ভাল পাওঁ আৰু মায়ে মোক সদায় তেনেকৈ আশীৰ্বাদ দিয়ে। সেই গতিকে ভাবিলোঁ এটা ভিডিঅ' ক্লিপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক মাৰ অলপমান আশীৰ্বাদ আপোনালোকক দেখুৱাওঁ আৰু যাতে সকলোৰে যাতে কিবা বেমাৰ আজাৰ আছে সকলোবোৰ যাতে দূৰ কৰি দিয়ে মায়ে, আৰু প্ৰত্যেকৰে যাতে মনৰ আশাবোৰ মায়ে পূৰণ কৰে তাৰে কামনা কৰিলোঁ। এয়া চাওক কিমান ধুনীয়া লাগে চাওক মাক। ৰূপৰ একোৰে তুলনা নাই মাৰ। দেখিছে। আৰু মা যিহেতু শ্মশানৰ ৰাণী, মা শ্মশান কালী। এই চাওক আৰু খুব ভাল পাওঁ মই মাক, আৰু সেইটো প্ৰকাশ কৰিব নোৱাৰোঁ যিহেতুকে প্ৰকাশো নকৰোঁ আপোনালোকৰ মাজত। কেৱল মই এনেকৈ দেখুৱাই ভাল পাওঁ। সেই গতিকে আপোনালোকৰ মাজত ভিডিঅ'টো দেখুৱাই আছোঁ। আৰু যদি ভাল পায় তেনেহ'লে মোক চাই নহয় মাক চাই এটা লাইক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া পূজা কৰোঁ, অলপমান আপোনালোকক তাৰে খালি অলপমান দেখুৱাম আৰু ভিডিঅ'টো চাব। সেই মা আশীৰ্বাদ দিয়া মা, যাতে সকলোৱে দেখে তোমাৰ আশীৰ্বাদ আৰু তোমাৰ মৰম কি ধৰণে মোক দিয়া। মা দেখুৱাই দিয়া মা। জয় মা কালী, কালী কালী মহাকালী, কালীকে পাপ হাৰিণী, ধৰ্মাৰ্থ মোক্ষদে দেৱী নাৰায়ণী নমস্তুতে। ওম কালী, ওম কালী, ওম কালী। এয়া দেখিলে